মানে কি কম মানে ভাষা বিচাৰি পোৱা নাই। কোকৰাঝাৰ টাউনটো আমাৰ বড়োলেণ্ডৰ সবচেয়ে ইম্পৰ্টেণ্ট টাউন আৰু সেই টাউনখনৰ অৱস্থা দেখি আজি খুব মানে দুখ লাগিছে। আগতে আমি বাহিৰত আছিলোঁ, ছিষ্টেমত নাছিলোঁ, আমি গভৰ্ণমেণ্টত নাছিলোঁ। বাহিৰত মানে দেখিছিলোঁ কি বৰষুণ দিলে পানী আহে, বৰষুণ দিলে মানে পানী একদম ফুল হৈ যায় টাউনত, মানুহ যাব আহিব নোৱাৰে। আৰু এইকাৰণে আজি আমি আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ EM উকিল মুছাহাৰী একেলগে আমি অলপ মানে চালোঁ কি খুব মানে ভাল নহয় অৱস্থাটো। আগৰ চৰকাৰে মিউনিচিপালিটি যিটো আৰু ইয়াত বোৰ্ড আছে সেইটো কমপ্লিটলি নেগলেক্ট কৰি আহিছে। মিউনিচিপালিটি অফিচখন আছে কিন্তু ইয়াত মানে একোৱেই নাই আৰু ইফালে কাম কৰিবলৈ তেখেতসকলক এম্পাৱাৰ্ড কৰা নাই। গতিকে আজি এজন জেইয়ে এই গোটেই অফিচটো চাই আছে, এইটো অতি দুৰ্ভাগ্যজনক কথা। তো সেইকাৰণে আজি বহুত কৰিব লগা কাম আছে। আমাৰ কোকৰাঝাৰ চিটিটো অলৰেডি আমি চিটি অফ পিচ বুলি আমি ডিক্লেয়াৰ কৰিছোঁ আৰু চিটি অফ পিচ বুলি ডিক্লেয়াৰ কৰাৰ লগে লগে ইয়াত শান্তিটো আহিবই লাগিব আৰু এট দি চেম টাইম নিট এণ্ড ক্লিন হ'ব লাগিব। আজি অসমৰ বা ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহ আমাৰ কোকৰাঝাৰত আহে আৰু সেই কোকৰাঝাৰত আহি পেলাই চিটিখনৰ ওপৰত যিটো ইম্প্ৰেশ্যন সেইটো মানে ভাল নহয়। তো সেইকাৰণে আজি ইয়াত আমি চোৱা চিতা কৰিছোঁ আৰু চিটিখন নিট এণ্ড ক্লিন আৰু পিচফুল সকলো এমিনিটিছবিলাক ইয়াতে থাকিব লাগে। ইয়াৰ কাৰণে আমি চৰকাৰে আমি কাম কৰিম আৰু আমাৰ উদ্দেশ্যটো হৈছে কি নেক্সট যিটো ফ্লাড আহিব বা ৰেইনি ছিজন আহিব ইয়াত মানে আমাৰ কোকৰাঝাৰ টাউনত মানে পানী লগিং হ'ব নালাগে, পানী ওলাই যাব লাগে। আৰু ইয়াৰ বাহিৰে যিখিনি সমস্যা আছে ইয়াতে চিটি হিচাপে সেই সমস্যাখিনি আমি সমাধান কৰিবলৈ ওলাইছোঁ আৰু কি আছে কি নাই আজি আমি চব হিচাপ কৰিম। কোকৰাঝাৰত ভাল এটা লাইব্ৰেৰী লাগে পাব্লিকৰ কাৰণে, ইয়াত ভাল এটা অডিটৰিয়াম লাগে, ইয়াত ইনডোৰ ষ্টেডিয়াম এটা লাগে। এইবিলাক ব্যৱস্থাবিলাক কি হৈ আছে সেইটো আমি আলোচনা কৰিম আৰু ইয়াৰ ওপৰত কাম কৰা